কি খবৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। তেতিয়াহ'লে বলক দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি অংকুৰহঁতৰ ঘৰত আহি আছোঁ অলপ আৰু চিঞৰ বাখৰ কৰি উৎপাত কৰিম বুলি। হাত ভাগি গৈছে আজি তাৰ ৰিহাৰ্চেল কৰি বন্ধুসকল আপোনালোকে গম পাইছেই চাগে ছেপ্টেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছ আৰু ভিক্টৰিয়া জংঘলত জুই লাগি আছে। প্ৰায় 8,40,000 স্কুৱেৰ কিলোমিটাৰলৈকে এই জুইকুৰা বিয়পি পৰিছে। প্ৰায় 1,500ৰো অধিক ঘৰ এই জুইকুৰাত জাহ গ'ল আৰু প্ৰায় 24জনৰো অধিক লোকৰ মৃত্যু ঘটিল আৰু 50 কোটিৰো অধিক জীৱ জন্তুৰো মৃত্যু ঘটিছে। অষ্ট্ৰেলিয়াৰ খুবেই পৰিচিত কোৱালা ভালুকৰ ওপৰতো ডাঙৰ প্ৰভাৱ পৰিছে। চৰকাৰে বৰ্তমান 3500ৰো অধিক লোক এই জুই নুমুৱাবৰ বাবে লগাইছে আৰু প্ৰায় 1200 মাইল দূৰলৈকে এই জুই যোনটো ক'লা ধোঁৱা বিয়পি পৰিছে। আশা কৰোঁ অষ্ট্ৰেলিয়াৰ জুই সোনকালে নুমাব আৰু ভাল খবৰ আনিব। আপোনালোকৰ যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।